নয় নহয় তোমালোকে তো যাব নোৱাৰা মোৰ প্ৰসাদত অপেক্ষা কৰে গৈ শ্রীকৃষ্ণ এই শ্রীকৃষ্ণের হাততে হব মোর মৃত্যু পুত্র জন্ম নপরে গোটেই বহুদেব দৈবকী কারাগারত আবদ্ধ করে দিয়া দৈবকী এই শিশুটিকে মোৰ হাতত দিয়া মই শিশুক দিব নোৱাৰিম যিহেতুকৈ মোৰ সপ্তা পুত্ৰ ছিল চাৰি আচাৰি মাৰিছে এই শিশুক মই দিব নোৱাৰিম দৈবকী ক্ষমা কৰক মহাৰাজ মাত্ৰ শিশুৰ প্ৰাণ দান দিয়ক নাই নহ'ব তাৰ অনুৰোধ মই ৰাখিব নোৱাৰিম শিশুটিকে দিয়া বুলি কৈছো মৰিবলৈ সাজু হ তুমি স্বৰ্গীয় ঈশ্বৰ চাপি আহিছে তুমি স্বৰ্গীয় ঈশ্বৰ চাপি আহিছে দৈবকীৰ অষ্টম গৰ্ভত জন্ম পাব শ্ৰীকৃষ্ণ আৰু তাৰ হাততে হ'ব মোৰ মৃত্যু মই যে চিৰিয়াই থাকিব পৰা নাই মোৰ যে মূৰটো ধৰিছে মই কি কৰোঁ মাৰিবে প্ৰাণ বধ কৰিবৰ কাৰণে গোকুলত পঠাব লাগিব পোন প্ৰথমে বকাসুৰ তুমি ক'ত আছা তুমি অতি সোনকালে মোৰ ওচৰলৈ আহা বন্ধু মোৰ ওচৰলৈ আহা কি কাৰণত মোক ইয়ালৈ মাতিছে কৌশল মহাৰাজ বকাসুৰ তুমি অতি কৌশলেৰে চকু কৃষ্ণ বলৰাম সহিতে গোপবালকসকল অতি শীঘ্ৰে ভক্ষণ কৰি পৃথিৱীৰ পৰা চিৰ বিদায় দিয়া কিন্তু মহাৰাজ কংসৰা দেশত মই কৃষ্ণ বলৰাম খেলি থব লাগিব এই আলিবাটতে মই বকাসুৰ বীৰ তোক মই কোথায় নেৰিম কিবা কৌশল কৰি মই তোক বেশ পৃথিৱীৰ পৰা চিৰ বিদায় এইবাৰ মই পুতলা অতি সোনকালে মোৰ ওচৰলৈ আহা পুতলা মোৰ ওচৰলৈ আহা
তুমি একোকে নাজানা তোমাৰ ঘৰতো ৰামকৃষ্ণ বসুদেৱে গোকুলত থৈ আহিছে মই সেই কথাও জানো হে মহাৰাজ তোমাৰ বীৰবিলাক গোকুলৰ মাজত প্ৰৱেশ কৰিছিল সেই সকলো কৃষ্ণ বলৰামে বধ কৰিছে এই কথাও মই জানো মই স্বৰূপ কৈছো জানি নিজৰ কথা চিন্তা কৰক চিন্তা কৰক বিনাশ কৰিম তুমি কি কৰিবলৈ যোৱা ৰবা ৰবা তুমি একো নেজানা তুমি বসুদেৱক একো নকৰিবা ৰামকৃষ্ণ নন্দৰ ধৰি আছে তোমালোক অতি সোনকালে মোৰ ওচৰলৈ আহা মোৰ ওচৰলৈ আহা আৰম্ভ কৰা সেই সভাত উত্থিত মঞ্চ নিৰ্মাণ কৰা ৰামকৃষ্ণক আমি হস্তিৰে খুচি খুচি মাৰিম আমাৰ প্ৰণাম লৌক মহাৰাজ যন্ত্রণা ঠেকিন আমিও তোমাকে বিনা করে যন্ত্রণা দিই দুঃখ যন্ত্রণা কৃষ্ণ Star